হাই, মই দেৱৰ্ষী গৌতমে লৈ আহিছোঁ অমৰেন্দ্ৰ দাসৰ এটি সুন্দৰ কবিতা। সপোনৰ বাটত আজি অমানিশা, পুলিতে মৰহি গ'ল সকলো। ঢৌ খেলি খেলি নামি আহিছে মনৰ মাজত এটি বিষাদৰ বোজা। মৌন হৈ বহি পৰিছোঁ যিখন টেবুলত তোমাৰ নামেৰে কবিতা লিখোঁ। আজি অশ্ৰুবোৰো গোট মাৰি শিল হ'ল। তুমি জোনাকী বাটেৰে নামি আহি মোৰ এন্ধাৰ কোঠালি ৰূপোৱাৰী পোহৰেৰে উজৰাই তুলিছিলা। সিঁচি দিছিলা দুচকুত এৰানি সপোন, যাৰ বাবে মৰমত মাতিছিলোঁ তোমাক হিয়ামণি বুলি। হৰিণী নয়নী চকুজুৰি কি যে যাদু আঁকিছিলা, মনোমুগ্ধ এক মিঠা চাৱনী। এনেকৈয়ে ভাগেনে বাৰু সপোন, য'ত বিনামেঘে বজ্ৰপাত হয়? তুমিয়ে সজাই দিছিলা হেজাৰ সপোন, আৰু তুমিয়েই ভাঙিব খুজিছা হিয়াৰ দাপোন। য'ত তোমাৰ প্ৰতিচ্ছবি প্ৰতিপল, ভাবিছিলোঁ জীৱনৰ বাটত আগুৱাই যাম তোমাৰ হাতত হাত ধৰি। বাটটো ইমানেই ঠেক আছিল যে তুমি অকলে আগুৱাই গ'লা। জীৱন নদীৰ মাজত বতাহীন নাৱত মোক অকলে এৰি থৈ। সপোনবোৰ তাজপাতৰ ঘৰ হ'ল, মনৰীয়া বতাহজাকো বহাগৰ ধুমুহা হ'ল। এনেকৈয়ে সপোনবোৰ ভাগি শেষ হৈ গ'ল।